হেল্ল' এভৰিৱান, আজি হৈ গৈছে ডে 2 আৰু আমি দুটাই মৰাণলৈ বুলি ওলাই গৈছোঁ টাউনলৈ কিবা এটা বস্তু ল'ব আছে। যিহেতু 3 জানুৱাৰী মানে অহাকালি পোৱালিটোৰ বাৰ্থডে আছে, দাদাৰ পোৱালিটো 2 বছৰ হ'ব, তো তাইলৈও গিফ্ট ল'ব আছে। তো এইফালে সোণাৰী দোকানলৈ আহিলোঁ। মই পায়েল এযোৰ ল'ম বহুত দিনৰ পৰা কৈ আছিলোঁ পংকজক, তোৰ ওপৰ পায়েল এযোৰ লৈ দিলে আৰু মই লৈ ল'লোঁ 2টা আঙুঠি, এটা ভণ্টিৰ কাৰণে এটা বেটীৰ কাৰণে ৰূপৰ, আৰু পংকজেও লৈ ল'লে কেক চেক আৰু বেটীৰ কাৰণে কাপোৰ। তো বস্তু লৈ মেলি ঘৰলৈ বুলি উভতিলোঁ। তো এই কেকটো আনিলোঁ, দেখিছেই ন, আমি ফ্ৰিজত থৈ দিছোঁ এতিয়া, আৰু ৰাতি খানা বনাইছোঁ এইফালে বিলাহী দি কচ মাছ, আৰু এটা কেক বনাম বুলি ভাবিলোঁ বৌ আৰু মই মিলি সৰুকৈ। তো এইটোৱে বনাই আছোঁ, বনাই মেলি হৈ গ'ল। এয়া কেনেকুৱা লাগিছে জনাবচোন দেই। চব বস্তু ইয়াত নাছিলে মোৰ কেক বনোৱাত, তো আৰু ধুনীয়াকৈ বনালোঁ হয়। ইয়াত বনাই চালোঁ এনেই, বৌকো দেখাই দিলোঁ, আৰু বৌহঁতো মৰাণ গৈছিলে, দাদা আৰু বৌ মোলৈ কাণফুলিযোৰ আনি দিলে। তো আজিৰ কাৰণে আহিছোঁ দেই, থেংক ইউ ফৰ ৱাচিং, বাই বাই।